কথাবোৰ আকৌ এবাৰ ভাবি চাওক নেকি আপুনি? ইয়াত ভাবিব লগা কি আছে? দিনকালো ভাল নহয়, তাই অকলে বাহিৰত থাকিব পাৰিব জানো? তুমি এইবিলাক চিন্তা কৰিব নালাগে। ল'ৰা ছোৱালী বাহিৰত ওলাই নগ'লে একো কৰিব নোৱাৰে। তুমি ভাবিছা নেকি যে বিহু নাচি নাচিয়ে তাই গোটেই জীৱন পাৰ কৰিব? শুনা, তাইক কৈ দিবা এই বিহু নাচৰ পকটো যাতে মূৰৰ পৰা উলিয়াই পেলায়, আৰু তেতিয়াহে তাই জীৱনটোত কিবা এটা উন্নতি কৰিব পাৰিব। অ' মা, দেউতাইনো ইমানকৈ কি কৈ আছিল? দেউতাৰাইনো কি ক'ব, বাহিৰত পঢ়িব যোৱা কথাটোকে কৈ আছে। ব্ৰেক মাৰ বছ। ৰমেন দা, ভাতকেইটা লাহে লাহে খাচোন, কিহৰ ইমান দৌৰা দৌৰি? তোমাকচোন কৈছোঁলেই মই, আমাৰ বিৰসাৰ চলি আছে নহয়। বিহুলৈ আৰু কিমান দিন আছে, কিমান যে কাম বাকী আছে নহয়। মানে চাহ পানী গিলাচ লৈ আছোন। পানীখিনিও লৈ খাব নোৱাৰা নেকি নিজে? মই চাহে আছোঁ, তোৰ মুখখন অলপ বেছিকৈ চলিছে দেই। দুপৰীয়া আহিবিনে নাই? দুপৰীয়া আহিম দিয়া মই। জানো কি কৰি আছ, তইহে জান। আচ্ছা, এই যোৱা মাহৰ 12 তাৰিখে আছিল তো দালি 1 কিলো 80 টকা। 80 টকা? 10 টকা সুদ। তাৰপিছত আকৌ তো যোৱা পৰহি নিলি তই মিঠাতেল 1 লিটাৰ, তাতে দিছোঁ মই 210 টকা। মিঠাতেল দেখোন। মিঠাতেল 10 টকা সুদ। তাতেও তাতেও সুদ। গতিকে তাই পইচাখিনি সোনকালে দিলে ভাল আৰু মোৰ কাৰণে। ৰমেন দা, তোক এটা কথা ক'ব পাৰিছোঁ নহয়। কি কথা? কি কথা মানে? অসীম আৰু মই কথা পাতিছোঁ। কি কথা? সেই এইটো তোক কোৱা নাছিলোঁ জানো এজনী ছোৱালীৰ লগত কথা পতা বুলি? মোৰ কাৰণে? এইবাৰ চিন্তা নাই আৰু, ফাইনেল বুলিয়ে ভাব। সঁচাই কৈছ নে? সঁচা মানে যোৱাবাৰৰ বাকীটো কিমান আছিল কৈ দিছোঁ, একেলগে দিয়ে দিম। বাকী পিছত দিবি, আগতে কথাটো ক। অসীম আহিছে, তই তাকে সুধিল, সিহে আচল মেইন মানুহ। ঐ দালি কিয় জোকচোন। ৰমেন দা, এনে কথাটো বাৰু গম পাইছোৱে, বাৰু এনে কিমান আগবাঢ়িছে? কি কথা? এইটো লোৱা। ভাল লাগে দেই। এনেকৈ কৈছে ভাল লাগে বোলে? নহয় অ', এইটো খাই ভাল লাগে। চা ৰমেন দা, তোক মই কথাখিনি চিধা চিধিকৈ কওঁ। এনেই তাইতো ভাল পায়, পচন্দ কৰে এইটো, কিন্তু তাই এটা চৰ্ত ৰাখি দিলে নহয়। কেনেকুৱা চৰ্ত? তই খেতিখন কৰিব লাগিব, বুজিছ? যিখিনি মাটি আছে গোটেইখিনি বিকিয়ে দিলোঁ, এতিয়া এইখনেই মেইন। তই তোক মই এইখন খেতি কৰাৰ কথা কোৱা নাই নহয়। তেনেহ'লে কোনটো খেতি? এইটো খেতি কৰাৰ কথা কৈছে, এইটো। চুলিকেইটা যদি এবাৰ ৰুই দিব পাৰ নহয়, এইবাৰ ফাইনেল। ফাইনেল বুলি ধৰ এইবাৰ। ঐ ব'ল যাওঁ, আখৰলৈ যাব লাগে। আখৰলৈ যাবি? এইকেইটা তাইক দিবি, ভাল পাব। এইটো ঘৰত সোমাই যাব লাগিব দেই, চাৰ্টটো চেঞ্জ কৰিব লাগিব। তাহাঁতক এবাৰ ফোন কৰোঁ ৰ। ঠিক আছে দাদা। এই আছে না, অখিল দাঁত আহি আছে, আমাক আৰম্ভ কৰিব দিছে। গোটেইকেইটা আছে না? ঠিক আছে, মই ঢোলটো লৈছোঁ দেই। কুঞ্জলতা কপৌ ফুল ফুলি আছে, নাচনী বুলি দুলিয়াই মাতি আছে।
তহঁতৰ দেখোন মিলা নাই ভালকে মিলাই ল অঁ মিলা 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 ল তোৰ দোকানীয়ে দি পঠাইছে তহঁতেও মানে আৰু একো নহয় দে ল ল মৰমতহে দিছে ৰচোন ৰ তহঁতৰ মেইন নাচনি ক'ত আজি অসীমদা হ'বলৈ আকৌ গমেই নাপায় তাই এতিয়া আমাৰ লগত বিহু নানাচে নহয় চহৰতে কঁকাল ভাঙিব ৰিমজিম 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 ঐ ৰহ মোৰ চোতালত আহি ইমান কৈ চিঞৰাৰ সাহস তই ক'ত পালি ফুৱাদেউ তাইক মাতি দিয়কচোন তাইৰ লগত দুটামান কথা আছে মোৰ কি কথা আছে মোৰ আগত ক তাই এতিয়া ঘৰত নাই তই যদি বিহুৰ কথাক লৈ আহিছ তেনেহ'লে একো কোৱাৰ প্ৰয়োজন নাই তাই আৰু তহঁতৰ লগত বিহু নাচিব যাব নোৱাৰে বিহু নাচিব যাব নোৱাৰে এইবিলাক আপুনি কি কৈছে খুৰাদেউ সকলো বিহু প্ৰগ্ৰেম ফিক্স হোৱাৰ পিছত আপুনি এতিয়া এনেকৈ ক'লে আমি কেনেকৈ বিহু নাচিম আৰু যদি বিহু নাচিব যাব দিবৰ ইচ্ছা নাছিলে তেতিয়াহ'লে আখৰাত কিয় যাব দিছিলে ইমান বছৰে বিহু নাচি তইনো কিডাল কৰিলি ইমান পঢ়া শুনা কৰাৰ পিছতো তইতো গাঁৱতেই থাকি গ'লি আৰে বাবা মইতো আৰু তাইৰ জীৱনটো তোৰ নিচিনা হ'বলৈ দিব নোৱাৰোঁ ঠিকেই আছে তেনেহ'লে চাওঁ তহঁত ইফালে আছোন কাঞ্চন আৰু মালিতা আজিৰ পৰা তহঁতে আগত নাচিব লাগিব কিন্তু ৰিমজিম তাই আজিৰ পৰা এই দলটিৰ লগত কোনো সম্পৰ্ক নাই তাই নহ'লে আমি নাচিব পাৰিম আৰু যদি কাৰোবাৰ এই দলটি এৰি যাব ইচ্ছা আছে যাব পাৰা এই দলটিক মই জন্ম দিছিলোঁ আৰু যেতিয়ালৈ মই জীয়াই আছোঁ এই দলটিক জীয়াই ৰাখিম ঐ কি হ'ল অখিলা ক'ত গ'ল জানো যিহে কথা শুনাই থৈ গ'ল যেনিবা আমাক টকা পইচা দি কিনিহে থৈছে হয় দেই যিকেইটাহে টকা দিয়ে নাচিব যোৱাৰ নামত এইকেইটা টকাত ইমান কথা শুনিব নোৱাৰি দেই ঐ ৰচোন কি কৈছ আকৌ এবাৰ কচোন বিহু প্ৰগ্ৰাম কৰি যিখিনি টকা পায় তাৰে আধাখিনি তহঁতক দিয়ে আৰু বাকীখিনি নামঘৰটো মেৰামতি কৰে আৰু লগতে স্কুলখনটো মেৰামতি কৰিব আছে যাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ভালদৰে পঢ়া শুনা কৰিব পাৰে আৰু টিনা তোৰ দেউতাটো খেতিয়ক দেউতাক সুধিবিছোঁ এবাৰ যোৱা 3-4 বছৰে খেতি কেনেকুৱা হৈছে হাঁহি হাঁহি ক'ব ভাল হৈছে বুলি কাৰণ অসীম এজন নিজে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ আৰু আমাৰ গাঁৱৰ কৃষকসকলক নতুন নতুন পদ্ধতিত খেতি কৰিবলৈ শিকায় অসীমে এই গাঁওখনত থাকি নিজৰ লগতে এই গাঁওখনৰো বিকাশ হোৱাটো বিচাৰে বুজিছ সেইকাৰণে কিবা এটা কথা কোৱাৰ আগত ভাবি চিন্তি কবি হ'ব বাৰু তহঁতে এতিয়া আখৰা আৰম্ভ কৰ মই অসমীয়ক লৈ আহি আছোঁ অঁ ঠিক আছে ঐ আমি আৰম্ভ কৰি দিওঁ এনেকৈ মুখখন ফুলাই থাকিবা নে কিবা এটা ক'বা কিবা এটাতো কোৱা তই গুৱাহাটীত পঢ়িব যাব ওলাইছ ভাল কথা কিন্তু এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ পিছতো মোক যে এবাৰো কোৱাটো প্ৰয়োজন বুলি নাভাবিলি সেইটোক লৈহে মই আচৰিত হৈছোঁ চা তই আমাৰ সম্পৰ্কটোক লৈ কিমানখিনি গহীন মই গম নাপাওঁ কিন্তু এনেকুৱা এটা সিদ্ধান্তই মোক সকলো বুজাই দিছে অসীম দা শুনাচোন কুলেন দা ক'লৈ যাওঁ এই দোকানৰ পৰা আহোঁ তেন্তে বিহুৰ আখৰা কি হ'ব এইবাৰ আখৰা জনাম তোক মই পিছে যাবি নেকি যাওঁ ব'ল এই ৰমেন দা চিকটা পেকেট দেচোন শিক্ষাটো দিয়াত বাৰু আপত্তি নাই কিন্তু এইটো কোনে দিব তইও মানে পইচাকৈ মৰিলি ন হ'ব দে নাখাওঁ দে থ কলিবই হয় সি জানো কৈছে দেখাহে নাই চিনিহে নাপাৱে কিয় ৰমেন দা আছ অঁ আছো এই হেৰি তোক আৰু অসীমক যে আজিকালি দেখা নোপোৱা হ'লো যে জানো কি হৈছে অসীমৰ আজিকালি ফোন কৰিলে ৰিচিভে নকৰে এই যোৱা বছৰতো গাঁৱৰ বিহু দলটি চাওঁ বুলি আশা কৰি থকাওঁতে গ'ল এইবাৰ পিছে দেখা পামনে তাৰচোন একো খবৰে নাই বাকীবোৰতো গুৰুত্বই নাই ঐ ৰচোন অসীমৰ ফোন আহিছে হেল্ল'
দে দে এই ল'ৰা এইবাৰ কিন্তু বিহু হ'ব দেই বিহুতো হ'বই পিছে তুমিচোন টপাই হৈ থাকিলা তুমি অকল ইটোকে চিনি পালা খালি গ'লি নে চব মাথাটো গৰম কৰি পেলাই বাকী লাগে তাইনো তোক কি বুলি কৈছে তাইতো একো খুলিয়ে নক'লে কেৱল শুন তোৰ ফোন বাজি আছে গম নাপাওঁ নেকি চাওঁ দে হেল্ল' অসীম দা ৰিমজিম ঐ ৰচোন ৰ তই কান্দিছ কিয় তুমি যিমান সোনকালে পাৰা গুৱাহাটীলৈ আহা হেল্ল' হেল্ল' তাৰপিছত কি হ'ল এনেকুৱা কিনো হ'ল যেতিয়া ফোনত ক'ব নোৱাৰিলি ফাটি 2 মিনিট মই কৈ আছোঁ এতিয়া কান্দিয়ে থাকিবি নে কিবা কবি নিশান্ত আমাৰ কলেজৰে হয় যোৱা সোমবাৰে মই ক্লাছৰ পৰা ওলাই বাছ ষ্টেণ্ডত ৰৈ আছিলোঁ আৰু হোষ্টেললৈ যোৱা অঁ ব'লা তেনেহ'লে আমি সেইপিনে গৈ আছোঁ নালাগে নেকি মোৰ বাছখন আহি পাবৰে হৈছে একো নাই বহা একো নাই বহি লোৱা ঠিক আছে আজি গৰমটো অলপ বেছিকৈ দিছে ন তাকেই আচ্ছা পানী খাবা নেকি ঐ ক'ত যাবি এতিয়া দিন পোহৰৰ কথা পাহাৰলৈ ব'ল ব'ল
মোৰ সকলো শেষ হৈ গ'ল অসীমদা। সিহঁতে এইবোৰ ৰেকৰ্ডিং কৰি ৰাখিছে আৰু মোক ব্লেকমেইল কৰা আৰম্ভ কৰিছে। ঘৰত যদি এইবোৰ কিবা গম পাই নহয়, মই কিন্তু নিজকে শেষ কৰি দিম অসীমদা। ৰচোন কথাবোৰ ইমান সহজ হৈ থকা নাই, ঘৰততো ক'বই লাগিব। তই চিন্তা নকৰিবি, মই আছোঁ তোৰ লগত। তই বচোন, মই আহি আছোঁ। আইদেই তেতিয়াৰ পৰা ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই যে কিয়? নে চহৰৰ পৰা পলাই যোৱা প্লেন কৰি আছা? য'তে যাব ইচ্ছা আছে যোৱা, কিন্তু মই কি কৈছিলোঁ মনত আছেনে? 3 দিন টাইম দিছোঁ। যদি 3 দিনৰ ভিতৰত মোৰ একাউণ্টত 2 লাখ টকা সোমায়, ইয়াত থকা ভিডিঅ'টো পাব্লিছ কৰিবলৈ মোৰ 2 ছেকেণ্ড সময় নালাগে। বুজিলা? চইচ ইজ ইয়ৰ্ছ। ঐ ব'ল। এতিয়া মই তোক 2 ছেকেণ্ড সময় দিছোঁ, ফোনটো ফালে ফালে মোৰ হাতত দে। আবে ই কোন বে? তোক ফোন কিয় লাগে? মই কোন মই ক'ম বাৰু, কিন্তু শুনিবলৈ তই সুস্থ অৱস্থাত থাক নে নাথাক তাৰ গেৰাণ্টি মই দিব নোৱাৰোঁ। এই আঁতৰ। আবে ফোনটো দে। এৰি দে মোক। ফোনটো দে। যা ব'লা। খোৱা দিওঁ। নাই নাই হ'ব দিয়ক, ঠিক আছে। তোক মই বহুত ভুল বুজি আছিলোঁ বাপাই। অজানিতে তোক মই বহুত কিবা কিবি কথাও শুনালোঁ। তই মোক মাফ কৰি দিবি বাপাই। তই নোহোৱা হ'লে হয়তো মই মোৰ ছোৱালীজনীক বিচাৰি নাপালোহেঁতেন। হ'ব দিয়ক, সেইটো এটা বেয়া সময় বুলি ভাবি পাহৰি গ'লেই হ'ল। আচলতে কি জানে খুৰা দিওঁ, ছোৱালীজনী চহৰত পঢ়াটোৱে আপোনাৰ দায়িত্ব নাছিল। সময়ে সময়ে কি কৰিছে কেনেকৈ আছে সেইটো চোৱাটো আপোনাৰ দায়িত্ব। তই ঠিকেই কৈছ বাপাই। ল'ৰা ছোৱালীৰ ওপৰত পিতৃ মাতৃৰ চকু ৰখাটো প্ৰধান দায়িত্ব। আজিৰ পৰা আমাৰ বিহুৰ আখৰা আৰম্ভ হ'ব। যদি তাই যাব বিচাৰে পঠাই দিব। এনেকুৱা অকণ বাহিৰলৈ গ'লে তাইৰ মনটো ভাল লাগিব দিয়কচোন। হ'ব, পাইছোঁ দিয়ক। ঠিকেই কৈছ তই। ঐ আৰম্ভ কৰিব পাৰি নেকি? অঁ পাৰি পাৰি পাৰি, ব'ল ব'ল। পাৰি পাৰি পাৰি। ঐ ৰিমজিমো আহি পালেচোন। আহ, আমি আখৰা আৰম্ভ কৰিব লৈছোঁ। অসীমদা, অসীমদা, আপুনি মোৰ বাবে যিমানখিনি কৰিছে, আনে হয়তো ইমানখিনি মোৰ বাবে কৰিব নোৱাৰিলেহেঁতেন। মই আপোনাক কি বুলি ধন্যবাদ দিম, মই একো শব্দই বিচাৰি পোৱা নাই অসীমদা। তোৰ পৰা ধন্যবাদৰ আশা কৰি তই এবাৰ ফোন কৰাৰ লগে লগে তোৰ ওচৰত যোৱা নাছিলোঁ মই। তোক সঁচা মনৰ পৰা ভাল পাইছিলোঁ, ভাল পাওঁ, সেইবাবেহে গৈছিলোঁ। তোৰ লগত যিখিনি হৈছে সেইটো এটা দুৰ্ঘটনা আছিল, আৰু যদি তই এইখিনি পাহৰি যাব পাৰোঁ তেনেহ'লে আমি নতুনকৈ জীৱনত আৰম্ভ কৰিব নোৱাৰিম জানো?
প্ৰতি বছৰৰ দৰে এই বছৰো তই মোৰ বহাগৰ নাচনী হ'ব নোৱাৰিবি চাগে। মইনা চৰাই কইনা হ'ব উতলা দৰা ঐ জান উতলা দৰা আকাশ ধুনীয়াকৈ জিলিকিব তৰা আমাৰ মইনাৰ বিয়া হ'ব ধুনীয়া দৰা ঐ জান ধুনীয়া দৰা দীঘলকৈ উৰণি টানি জিলিকিব ৰভা পদূলি মুখলে আহি তামুলী বিৰাতে উঠি উৰুলি শুনি দুৰু দুৰু কপে জানা মোৰে হিয়া শুনি দুৰু দুৰু কপে জানা মোৰে হিয়া শুনি শাহুৱাই কলৰ তলত দয়ন দিব চুমা খাই ককাই দেৱে